গুড মৰ্নিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পাছত আমি কোনকেইটা কাম কৰা উচিত। শাস্ত্ৰমতে আমি যেতিয়া ৰাতিপুৱা শুই উঠোঁ, সৰ্বপ্ৰথমে আমি আমাৰ হাত দুখনলৈ চাব লাগে, কিয়নো আমি হাতেৰে কৰ্ম কৰি খালেহে ধনাই কৰিব পাৰোঁ। হাতত আগভাগত সদায় মা লক্ষ্মী থাকে আৰু মধ্যভাগত মা সৰস্বতী বাস কৰে আৰু হাতৰ শেষ অংশত শ্ৰী গোবিন্দৰ বাস আছে। সেইবাবে প্ৰথমেই নিজৰ হাতকেইখনলৈ চাব লাগে। শুই উঠি বিচনাৰ পৰা নামিয়েই সেই ভূমিক প্ৰণাম কৰিব লাগে। যি ভূমিত আমি ভৰি থ'ম সেই ধৰিত্ৰী আইক প্ৰণাম কৰিব লাগে, কিয়নো আমি তেওঁক ভৰিৰে স্পৰ্শ কৰিছোঁ। কিয়নো আমি উপায়হীন, আমিতো ধৰিত্ৰী আইৰ ওপৰত ভৰি থ'বই লাগিব। গতিকে প্ৰথমে আই ধৰিত্ৰীক ক্ষমা বিচাৰি তেওঁৰ ওপৰত ভৰি থৈ খোজ দিব লাগে। পুৱা শুই উঠি আমাৰ ঘৰত যিসকল বয়োজ্যেষ্ঠ ব্যক্তি থাকে তেওঁলোকক প্ৰণাম কৰিব লাগে, কিয়নো আমি যেতিয়াই তেওঁলোকক প্ৰণাম কৰোঁ তেওঁলোকে আমাক সুখী হ'বলৈ আশীৰ্বাদ দিয়ে। মা দেউতাৰ আশীৰ্বাদ যেতিয়া আমি পাম তেতিয়া পৃথিৱীৰ কোনো শক্তিয়ে আমাক পিছ পেলাব নোৱাৰে। মা দেউতা তথা বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদ লগত থাকিলে উন্নতি হোৱাটো আৰু জীৱনত সফল হোৱাটো নিশ্চিত। গতিকে প্ৰথমেই আমি মা দেউতা তথা ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ চৰণত স্পৰ্শ কৰি প্ৰণাম কৰিব লাগে। সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব লাগে। যেতিয়া ভগৱানেও মানৱ দেহ ধাৰণ কৰি গৃহস্থ ৰূপে প্ৰৱেশ কৰে তেতিয়া ভগৱানেও সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰে। গতিকে আমি সাধাৰণ মানুহেও ৰাতিপুৱা শুই উঠি গায়ত্ৰীৰ উপাসনা কৰিব লাগে। যদি গায়ত্ৰী দেৱীক উপাসনা কৰিব নোৱাৰে তেন্তে অন্ততঃ সূৰ্য দেৱতাক অৰ্ঘ্য দিব পাৰিব লাগে। এইকেইটা উপায় যদি অৱলম্বন কৰা হয় তেন্তে নিশ্চয় আপুনি জীৱনত সফলতা প্ৰাপ্তি কৰিব পাৰিব। ধন্যবাদ।